তোমালোকলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা দিলোঁ দেই। তোমালোকৰ নিশ্চয় আজিৰ দিনটো ভালদৰে উদযাপন কৰিলা। ভোগালী বিহু আমাৰ ভোগৰ বিহু, গতিকে এইটো আৰু খোৱা বোৱা কথাহে, বেছি নহয় জানো? খোৱা বোৱা ভালদৰে কৰিবা, চাই চিতি, যাতে পেট চেটবোৰ বেয়া নহয় দেই। ঠিক আছে। তাৰপাছত মই যিহেতু তোমালোকক কালিদাস, মহাকবি কালিদাসৰ বিভিন্ন আখ্যানৰ ওপৰত কৈ আছোঁ। আজি মই তোমালোকক কালিদাসৰ সৰ্বশ্ৰেষ্ঠ যিখন নাটক অভিজ্ঞান শকুন্তলম, এই আখ্যানটোৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছোঁ। তোমালোকে শুনিবা দেই। বৰ সুন্দৰ কথাখিনি, তোমালোকে শুনি নিশ্চয় ভাল পাবা। তাৰপিছত কালিদাসৰ সংস্কৃত ভাষাত ৰচিত সৰ্বশ্ৰেষ্ঠ নাটকখনৰ নামেই হৈছে অভিজ্ঞানম শকুন্তলম। এই নাটকখন কালিদাসে সংস্কৃত ভাষাত ৰচনা কৰিছিল, আৰু এইখন আছিল মহাভাৰতৰ এটা ক্ষুদ্ৰ মাত্ৰ আখ্যানৰ আধাৰত কালিদাসে বৰ সুন্দৰ এটা নাটকীয় ৰূপ দিছিল নাটকখনত। সেইটোত ইমান সুন্দৰ উপমা আৰু ইমান ধুনীয়া অলংকাৰে তেওঁ লিখিছিল যে সেই আখ্যানটো প্ৰতি মানুহৰ, যোনে এইখন নাটক হিচাপেও মানুহে পঢ়িছে বা আখ্যান হিচাপেও পঢ়িছে, কবিতা হিচাপে, কাব্য হিচাপেও পঢ়িছে, তাতো কিন্তু মানুহে অন্তৰত সোমাই ৰৈছে। বাৰু যা হওক, এতিয়া মই আখ্যানটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এবাৰ কৰ্ণমুনিৰ আশ্ৰমত, শকুন্তলা আছিলে কৰ্ণমুনিৰ পালিতা কন্যা। এবাৰ ৰজা দুষ্যন্তই মৃগয়া কৰিবলৈ গৈ কি কৰিছিলে, কৰ্ণমুনিৰ আশ্ৰমত সোমাইছিল। আশ্ৰমত গৈ পহু খেদি খেদি তেওঁ পহুৰ পাছে পাছে গৈ কৰ্ণমুনিৰ আশ্ৰমত যেতিয়া প্ৰৱেশ কৰিলে, তেতিয়া তেওঁক ঋষিসকলে ক'লে যে এই মৃগ লৈ শৰ নামাৰিবা, এয়া আমাৰ আশ্ৰমৰ মৃগ, আশ্ৰমৰ পহু, গতিকে তুমি ইয়ালৈ শৰ নামাৰিব, ৰজাক ক'লে। তেতিয়া ৰজাই আশ্ৰমৰ হৰিণ বুলি গম পাই তেওঁ ধনু-শৰ সামৰি আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি তেওঁ গম পালে যে সেইখন কৰ্ণমুনিৰ আশ্ৰম, আৰু কৰ্ণমুনিৰে পালিতা কন্যা হৈছে আমাৰ শকুন্তলা। আৰু সেই সময়ত কৰ্ণমুনি কি কৰিছিলে, আশ্ৰমত নাছিল, তেওঁ গৈছিল সোমতীৰ্থলৈ গৈছিল, আৰু আশ্ৰমৰ গোটেইখিনি দায়িত্ব, অতিথি সৎকাৰ, কোনোবা অতিথি আহিলে সেই সৎকাৰৰ সম্পূৰ্ণ দায়িত্ব শকুন্তলাক অৰ্পণ কৰি থৈ গৈছিল। শকুন্তলাই সেইকেইদিন সুন্দৰকৈ পৰিচালনা কৰিছিল, আৰু শকুন্তলাৰ লগত আছিল দুগৰাকী আৰু আশ্ৰম কন্যা। তেওঁলোক শকুন্তলাৰ বান্ধৱী আছিল, তেওঁলোকৰ নাম আছিলে প্ৰিয়ম্বদা আৰু অনুসূয়া। তাৰপিছত এওঁ শুনিছে কথাটো, ৰজা দুষ্যন্ত আশ্ৰমত সোমাই তেওঁ শকুন্তলাক চাবলৈ মন গ'ল। এডাল গছৰ আঁৰতে ৰৈ পেলাই তেওঁ তিনিগৰাকী কন্যাই গছৰ গুৰিত পানী দি থকা দেখিবলৈ পাইছিল। আৰু সেই কন্যাকেইগৰাকী আছিল গছৰ বাকলি পৰিধান কৰা কন্যা। আৰু তেওঁলোকে কি পিন্ধিছিল জানানে? ফুলেৰে মালা চালা পিন্ধিছিল, ফুলেৰে তেওঁলোকে এনেকৈ গোটেই দেহাটো আৱৰি ৰাখিছিল। মূৰত ফুলৰ মালা, ডিঙিত ফুলৰ মালা, হাতত ফুলৰ মালা, বিভিন্ন ধৰণৰ ফুলেৰে সাজ সজ্জা কৰি তেওঁলোক সুন্দৰকৈ সাজি কাচি আছিল। তাৰপাছত তেনে সময়তে শকুন্তলা গছৰ গুৰিত পানী দি থাকোঁতে বাৰে বাৰে তেওঁ মুখত এটা ভোমোৰাই আহি কি কৰিছিল, দিগদাৰি কৰি আছিল, তেওঁ মুখত পৰিছিলে। আৰু তেতিয়া সেই সুযোগতে অনুসূয়া আৰু প্ৰিয়ম্বদাই কৈছিল, সখী শকুন্তলা, তুমি দুখ নকৰিবা, ভোমোৰা তোমাৰ গালত পৰিছে, এয়া ভোমোৰা গুচাই দিবলৈ সৌ ৰজাকে মাতা, এনেকে কৈছিল আৰু জোকাইছিল তাৰমানে।
সেইটোকে শুনি ৰজাই গম পাইছিল যে আটাইতকৈ যিগৰাকী সুন্দৰী কন্যা আছে সেই 3গৰাকীৰ ভিতৰত সেইগৰাকী হৈছে শকুন্তলা। শকুন্তলা একেবাৰে ৰূপৰ আকৰ বুলি কৈছে, ৰূপ সৌন্দৰ্যৰ আকৰ। কাৰণ তেওঁ কোন আছিলে জানা? শকুন্তলা আছিলে ঋষি বিশ্বামিত্ৰ আৰু স্বৰ্গৰ অপ্সৰা মেনকাৰ কন্যা। সেইকাৰণে তেওঁলোকৰ কিবা এটা কাৰণত আহি তেওঁ কৰ্ণমুনিৰ আশ্ৰমত পালিতা কন্যা হৈ আছিল। কৰ্ণমুনিৰ নিজৰ জীয়াৰী তেওঁ নাছিল, পালিতা কন্যা হিচাপে আশ্ৰমত তেওঁ নাগৰ দীঘল হৈছিল। তাৰপাছতে তেওঁ সেই কথাটো যেতিয়া ৰজাৰ কাণত পৰিছিল যে এই সখীসকলে জোকোৱা যে তোমাৰ ভোমোৰাটো খেদি দিবলৈ ৰজাকে মাতা, এনেকে যে জোকাইছিল, তেতিয়া ৰজাই মানে গম পালে যে এয়াই শকুন্তলা। আৰু শকুন্তলাক চাবলৈ ৰজাৰ তেতিয়া অন্তৰ ব্যাকুল হৈ উঠিছিল আৰু আহি শকুন্তলাৰ সন্মুখত থিয় দিছিল। সেই সময়ত ৰজা দুষ্যন্তৰ হাতত এটা আঙুঠি, সোণৰ আঙুঠি পৰিধান কৰি আছিল আৰু আঙুঠিটোত ৰজা দুষ্যন্ত বুলি লিখা আছিল। সেই আঙুঠিটোৰ দেখিয়ে আমাৰ সখীসকলে সকলোৱে জানিছিল এই ৰজা দুষ্যন্ত, পুৰুবংশীয় ৰজা তেওঁ। তাৰপাছত ৰজা দুষ্যন্তৰ চকুৰ মিলন হ'ল শকুন্তলাৰ লগত, দেখা দেখি হ'ল। তাৰপাছতে তেওঁ অন্তৰে মানে শকুন্তলাৰ প্ৰতি কি হ'ল, প্ৰেম জাগি উঠিল। শকুন্তলাক পাবলৈ তেওঁ মানে মন ব্যাকুল হ'ল। কথা বতৰা তেওঁলোকে পাতিলে। তাৰপাছত তেওঁলোকে কি হ'ল, তেনে সময়তে আকৌ এই ৰজাই শকুন্তলা, অনুসূয়া, প্ৰিয়ম্বদা এওঁলোকৰ লগত কথা পাতি থকা সময়তে ঋষিসকলে আহি ৰজাক জনালে যে হে ৰাজন, আমাৰ আশ্ৰমত বনৰীয়া হাতী সোমাইছে, ইফালে যজ্ঞ চলি আছে, গতিকে এই যজ্ঞ ৰক্ষাৰ কাৰণে আপুনি দায়িত্ব লওক, নহয় বনৰীয়া হাতীক ভেটা দি আমাৰ যজ্ঞ ৰক্ষা কৰক। সেইবুলি ঋষিসকলে আহি ৰাজাক অনুৰোধ কৰিলে। আৰু ৰজাই সেই সুবিধাটো ল'বলৈ ভালেই পালে। কাৰণ ৰজাই এনেও শকুন্তলাক দেখাৰ পাছত তেওঁক চাই, তেওঁৰ ৰূপ সৌন্দৰ্য উপভোগ কৰি তেওঁ পটককৈ গুচি যাবলৈ মন যোৱা নাছিল। সেয়েহে এই ঋষিসকলৰ অনুৰোধ ক্ৰমে তেওঁ সেই যজ্ঞভাগ যে হৈ আছে, যজ্ঞ ৰক্ষাৰ কাৰণে বনৰীয়া হাতীৰ পৰা যজ্ঞ ৰক্ষাৰ অৰ্থে তেওঁ কি কৰিছে, সেই আশ্ৰমতে থকাৰ ব্যৱস্থা কৰি ল'লে সেইকেইদিন। তাৰপিছত দুষ্যন্ত ৰজা থাকিল আৰু যজ্ঞ ৰক্ষা কৰি এনেকৈ কেইটামান দিন পাৰ কৰিলে। যজ্ঞ চলি থাকিল আৰু তেওঁলোকে সেই ৰজাৰ লগত যোৱা সৈন্য সামন্তৰে বাহিৰে বাহিৰে পহৰা দি বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিলে। ইতিমধ্যে আকৌ ৰজাৰ মাতৃয়ে কি কৰিছে, পুত্ৰৰ কাৰণে মন্দিৰত এভাগ সেৱা আগবঢ়াইছে, এভাগ পূজা প্ৰাৰ্থনা দিছে। সেই পূজাভাগৰ কাৰণে ৰজাৰ মাতৃয়ে ৰজালৈ খবৰ দিলে যে হে দুষ্যন্ত, তুমি সোনকালে ৰাজ্যলৈ উভতি আহা, কাৰণ তোমাৰ কাৰণে মই মন্দিৰত পূজা দিছোঁ, তুমি আহা। কিন্তু ৰজাৰ ইমানেই মন ব্যাকুল হৈছে, শকুন্তলাক চাই থাকিবলৈ তেওঁ ইমান ভাল পাইছে যে তেওঁ ৰাজ্যলৈ উভতি নগৈ তেওঁ সৈন্য সামন্তকে পঠাই দিলে। তেওঁ এই যে যজ্ঞভাগ হৈ আছে, গতিকে যজ্ঞ ৰক্ষাৰ দায়িত্বত থকাৰ কাৰণে তেওঁ ঘৰলৈ উভতি যাব নোৱাৰা বুলি মাকক জনালে। তাৰপাছত শকুন্তলাৰো একে অৱস্থা। শকুন্তলাৰ মনত অনবৰতে দুষ্যন্তৰ কথা আহি থাকে। দুষ্যন্তকে বহু কথা ক'বলৈ মন গৈছে। বহুত তেওঁ মানে মনত তেওঁ দুষ্যন্তৰ মুখখন দেখাৰ পাছত মন অস্থিৰ হৈছে, চঞ্চল হৈছে। সেয়েহে শকুন্তলাই কি কৰিছে, তেওঁ সখীসকলক সেই মনৰ ভাৱৰ কথা নিবেদন কৰিলে। আৰু সখীসকলে তেতিয়া শকুন্তলা আৰু দুষ্যন্তৰ লগত কি কৰি দিলে, মিলন ঘটাই দিলে। মিলন ঘটাই দিয়াত সেই সময়তে তেওঁলোক দুয়োৰে, শকুন্তলা আৰু আমাৰ দুষ্যন্ত ৰজাৰ কি হ'ল, গন্ধৰ্ব প্ৰথা মতে, অৰ্থাৎ তেওঁলোক দুয়োৰে নিজৰ ইচ্ছামতে কি হ'ল, মন্দিৰৰ ভিতৰতে বিবাহ হৈ গ'ল। আৰু সেই বিবাহত কি কৰিলে, দুষ্যন্তৰ হাতত থকা সেই সোণৰ আঙুঠিটো কি কৰিলে, শকুন্তলাক পিন্ধাই দিলে। শকুন্তলাই সেই আঙুঠিটো পিন্ধিলে আৰু বিবাহ পৰ্ব শেষ হ'ল। শেষ হৈ পেলাই
কি কৰিলে শকুন্তলা আশ্ৰমত থাকিল আৰু দুষ্যন্তই ক'লে যে মই ৰাজ্যলৈ উভতি যাম আৰু তোমাক দিবৰ কাৰণে ৰথ পালি পহৰীয়া হাতী ঘোঁৰা সকলো মই পঠাই দিম, তুমি এই আশ্ৰমৰ পৰা মোৰ ৰাজ্যলৈ যাবাগৈ, মই এতিয়া যাওঁ। সেই বুলি ৰজা দুষ্যন্ত গুচি গ'ল। তেওঁ ৰাজ্যলৈ কেইদিনমানৰ পাছত উভতি গ'ল। ইফালে শকুন্তলাই অনবৰতে কি কৰি থাকে, ৰজা দুষ্যন্তৰ মুখখন মনলৈ আহি থাকে। তেওঁ ভাৱ চিন্তাত একেবাৰে বিমুগ্ধ হৈ থাকে। তেওঁ অকল দুষ্যন্তৰ মুখখনকে দেখি থাকে। দুষ্যন্তৰ কথাকে ভাবি এইদৰে আশ্ৰমত তেওঁ মনৰ বেজাৰতে বহি আছিল দেই। তেনে অৱস্থাত সেই আশ্ৰমলৈ ঋষি দুৰ্বাসা আহিল। দুৰ্বাসা ঋষি আকৌ অতি খঙা হ'ল। দুৰ্বাসা ঋষি আশ্ৰমত সোমাওতে দেখিছে শকুন্তলাই এনেকৈ গালত হাত দি পেলাই কাৰ কথা চিন্তা কৰি আছে, কাৰোবাৰ কথা চিন্তা কৰি আছে। মনেতে তেওঁ বহু কথা ভাবি ভাবি ৰজা দুষ্যন্তৰ কথাকে ভাবি আছিল। কিন্তু দুৰ্বাসা ঋষি অহা যদিও তেওঁ দেখিছে আশ্ৰমত কোনোবা এজন সোমাইছে, কিন্তু তাৰ প্ৰতি তেওঁ ভূক্ষেপ নকৰিলে। সেই অপৰাধতে ৰজা দুৰ্বাসা ঋষিয়ে তেওঁক শাপ দিলে শকুন্তলাক। কি বুলি শাপ দিলে জানানে? শাপ বুলি কয়, আৰু সেইটো শাও বুলি কয়, যিটো আজিকালি তেতিয়া শাপ বুলি কয়, যে তুমি এতিয়া যাৰ চিন্তাত বিমুগ্ধ হৈ আছা, যাৰ চিন্তাত তুমি এতিয়া ক'ব নোৱাৰা হৈ আছা, তেওঁৱেই কিন্তু তোমাক সময়ত পাহৰি যাব। সেই বুলি ঋষি দুৰ্বাসাই শকুন্তলাক শাও দি দিলে। তাৰপাছত সেই শাও শুনি তেওঁ যি দুগৰাকী সখী আছিল, অনুপ্ৰিয়া প্ৰিয়ম্বদা দৌৰি আহিল। আহি ঋষিৰ ভৰিত ধৰি কাকুতি কৰিলে যে সেই ঋষিবৰ এনেধৰণৰ শাও নিদিব, এনেকুৱা শাও নিদিব। শকুন্তলাৰ এই শাওৰ পৰা মুক্তি দিবৰ কাৰণে আপুনি কিবা এটা উপায় কৰক, মুক্তি পাবৰ কাৰণে কিবা এটা উপায় কৰক। তেতিয়া দুৰ্বাসাই ক'লে, যদি কিবা চিহ্ন ৰজা দুষ্যন্তক দেখুৱাব পাৰে, তেতিয়াহ'লে হয়তো ৰজা দুষ্যন্তৰ মনত পৰিব। সেইকাৰণে অভিজ্ঞান, এই শকুন্তলা নাটকৰ অভিজ্ঞান শব্দটো কি জানা? পূৰ্বৰ জ্ঞান ঘূৰি অহা, পূৰ্বৰ জ্ঞান ঘূৰা বুলি কোৱা হয়। অভিজ্ঞান শব্দটোৰ অৰ্থটোৱে হৈছে পূৰ্বৰ জ্ঞান ঘূৰাই পোৱা। তাৰপাছত তেওঁতো আঙঠিটো থাকিল, গতিকে দুৰ্বাসাৰ কথা মতে আঙঠিটো যদি কেতিয়াবা দেখুৱাব পাৰে, তেতিয়াহ'লে নিশ্চয় দুষ্যন্ত ৰজাৰ মনত পৰিব। এইটো আশাতে তেওঁলোক আশ্ৰমত আছে, কাৰণ কৰ্ণমুনি উভতি অহা নাই সোমতীৰ্থৰ পৰা। আৰু কিছুদিনৰ পাছত কৰ্ণমুনি উভতি আহি গম পালে ৰজাৰ লগত শকুন্তলাৰ গন্ধৰ্ব প্ৰথামতে বিবাহ হোৱা, আৰু সেয়েহে ৰজাই কিন্তু কৰ্ণমুনিয়ে খবৰটো পাই অতি আনন্দিত হৈ এতিয়া ৰৈ আছে, কিছুদিন অপেক্ষা কৰিছে। নাই ৰথ নাই পালি পহৰীয়া কোনো অহা নাই, শকুন্তলাক নিবলৈ দেখোন কাকো পঠোৱা নাই ৰজাই, একো খা খবৰো নাই। তেতিয়া কৰ্ণমুনিৰ অকণ চিন্তিত হ'ল। আনহাতে আকৌ সেই সময়ত গম পোৱা গ'ল যে শকুন্তলা গৰ্ভৱতী হৈছে, কাৰণ তেওঁলোকৰ গন্ধৰ্ব প্ৰথমতে বিবাহ হৈ গৈছে। তাৰপাছতে শকুন্তলা যিহেতু গৰ্ভৱতী, গতিকে কি কৰিলে আমাৰ কৰ্ণমুনিয়ে গৌতমী আৰু আন দুজন পালি পহৰীয়াৰ সৈতে আমাৰ শকুন্তলাক ৰজা দুষ্যন্তৰ ৰাজ্যলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিলে। মইনাহঁত, এই নাটকখন আৰু এটা খণ্ড হ'ব, মই সেইটো খণ্ডও তোমালোকক ক'ম, কিন্তু আজি ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব। সেয়েহে মই আজিৰ খণ্ডটো ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ খণ্ডটো অতি দুখদায়ক, তোমালোকে শুনিবা, কিন্তু আজিৰ খণ্ডটো মই ইমানতে সামৰণি পৰিলোঁ। এতিয়া নাটকখনৰ নামটো মই কি কৈছিলোঁ মনত ৰাখিবা, অভিজ্ঞানম শকুন্তলম দেই। থেংক ইউ।